উভতি যাব বিচাৰিছিলা তুমি যে অহা কলম কৰিছিলা কলম তুমি কৰিলা বকতি কলম কৰিলা আজি আজি অত বয়সৰ পাছত মোৰো মনত পৰিল তোমাৰ মোৰ সদায় সদায় মনত পৰি থাকে সদায় মনত পৰি থাকে তেন্তে অংশ নাছিলা কিয় মই বুজিলো মই ভালদৰে বুজিলো তুমি চাগে ভাবিছিলা দানকৰ অধিপতি হৈ মই তোমাক চিনিবলৈ অস্বীকাৰ কৰিম চমৎকাৰ বিচাৰ তোমাৰ চমৎকাৰ মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা সখা তুমি কিদৰে ভাবিব পাৰিলা মোৰ প্ৰাণৰ সখা শৈশৱৰ লগৰীয়া মই সিংহ দুৱাৰৰ পৰা উভতি যাবলৈ দিম লজ্জিত মুখ নকৰিবা উঠা সখা বলে যাওঁ আমি ৰাজ কাঢ়িবলৈ নাই সখা মই ইয়াৰ পৰাই উভতি যাম তোমাক লগ পোৱাৰ যি অভিলাষ আছিল সেয়া আজি সন্তানবোৰ পূৰ্ণ হ'লে সখা তুমি মোক কৰিলা আলিংগন সেই মুহূৰ্তৰ পৰা মোৰ জগতৰ লক্ষ্য তুমি মোক বিদায় দিয়া মই উভতিয়ে যাওঁ বুজা নাই তোমাৰ কথাৰ অৰ্থ ভিক্ষাৰী ব্ৰাহ্মণ মই মৰিয়ম প্ৰস্তুতি কৰিছো ধাৰণ এই ভিক্ষাৰী ব্ৰাহ্মণে যদি তোমাৰ ৰাজ কাৰেঙত তিৰু ভৰি তোমাৰ ইষ্ট কুটুম মিত্ৰ বন্ধুগণে কি বুলি ভাবিব সখা তাৰকাৰ পতাকনে তোমাক আহিয়তৰ পাত্ৰ কৰিব তোমাৰ পত্নীসকলৰ ওচৰত মোক বন্ধু বুলি চিনাকি দিবলৈ তোমাৰ জানো লাজ নালাগিব আৰু তোমাৰ কিবা সন্মান হানি হলে মই সহ্য কৰিব নোৱাৰিম মই সহ্য কৰিব নোৱাৰিম
বৰঞ্চ তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে। তেনেস্থলত তুমি কিদৰে ভাবিব পাৰিলা সখা মই তোমাক হিন্দু দ্বাৰৰ পৰা উঠি যাবলৈকে? কিন্তু সখা কোনো কিন্তু নাই সখা, কোনো কিন্তু নাই। তোমাৰ কোনো কথাই মই শুনিব নোখোজো। ব'লা সখা, ব'লা ৰাজ কাৰেঙলৈ যাওঁ। কাৰেঙৰ সমস্ত বাসিন্দা ৰৈ আছে তোমাৰ স্বাগতৰ বাবে। নাই নাই ব'লা সখা, মই নাযাওঁ। ব'লা Hari Bol
কিন্তু তোমাৰ স্পৰ্শ মাত্ৰে মোৰ সকলোটো দূৰ হ'ল। এতিয়া মই বিদায় জনাম। তুমি নিশ্চয় ডিপুৰ পৰা মোলৈ কোনো পোচাক লক্ষ্য আনিছা। দিয়া কথা তুমি নকৰিবা। তোমাক অবকাবে যদি নানান বস্তু করে অর্পণ Hey
এতিয়া মই বিদায়হে মাতিছোঁ